হেল্ল' বন্ধুসকল, যদি আপুনি SBI কাষ্টমাৰ আৰু SBI এখন ভাৰ্চুৱেল ডেবিট বা ATM কাৰ্ড ইছ্যু কৰাব বিচাৰিছে, যিখনৰ মাধ্যমত আপুনি অনলাইন পেমেণ্ট কৰিব পাৰে, অনলাইন শ্বপিং কৰিব পাৰে বা কোনোবা এটা UPI এক্টিভেট কৰাই তাৰ মাধ্যমত পেমেণ্টটো কৰিব পাৰে, তেনেকুৱা এখন ভাৰ্চুৱেল ATM কাৰ্ড যদি আপুনি ইছ্যু কৰিব খোজে তেনেহ'লে কেনেকৈ ইছ্যু কৰিব পাৰিব? যদি আপুনি জানিব বিচাৰিছে, চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি SBIত লগইন হৈ যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, আপোনালোকে দেখা পাইছে আমি আমাৰ মোবাইলৰ স্ক্ৰীনত আহি গৈছোঁ আৰু SBI মোবাইল এপটো অপেন কৰি লৈছোঁ। SBI মোবাইল এপটো অপেন হোৱাৰ পাছত আমাৰ নিজৰ এমপিনটো ভৰাই আমি একাউণ্টত লগইন হৈ যাম। SBI একাউণ্টত লগইন হোৱাৰ পাছত আমি SBIৰ যিটো ডেছবৰ্ড এনেকৈ দেখা পাম। ইয়াত আমি কাৰ্ডছৰ এটা অপশ্যন পাম, তাৰ ওপৰত ক্লিক কৰি দিম। কাৰ্ডছৰ ওপৰত ক্লিক কৰাৰ লগে লগে মাই ডেবিট কাৰ্ডছৰ এটা অপশ্যন পাম, তাৰ ওপৰত ক্লিক কৰিম। মাই ডেবিট কাৰ্ডছৰ অপশ্যনৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিখিনি এভেইলেবল কাৰ্ড আছে ইয়াত দেখুৱাব। ইয়াত যিখন দেখুওৱা হৈছে এইখন মোৰ ফিজিকেল কাৰ্ড হয়। তো এইখন ইয়াত এনেকৈ আছে। এতিয়া মোৰ এখন ভাৰ্চুৱেল কাৰ্ডৰ প্ৰয়োজন আছে, সেইকাৰণে ৰিকুৱেষ্ট এ নিউ কাৰ্ডৰ ওপৰত যাম। ৰিকুৱেষ্ট এ নিউ কাৰ্ডৰ ওপৰত যোৱাৰ লগে লগে ইয়াত নিজৰ একাউণ্ট নম্বৰটো দেখা পাম আৰু দুটা অপশ্যন পাম, ভাৰ্চুৱেল আৰু ফিজিকেল। আপুনি যদি ফিজিকেল কাৰ্ডৰ দৰকাৰ হয় ফিজিকেলত ক্লিক কৰি আপুনি এপ্লাই কৰিব পাৰে, কিন্তু এতিয়া আমি ভাৰ্চুৱেল কাৰ্ডৰ কাৰণে গৈ আছোঁ, সেইকাৰণে ভাৰ্চুৱেলটো চিলেক্ট কৰিম। তাৰপিছত ইয়াত চিলেক্ট কাৰ্ড কৰিম। চিলেক্ট কাৰ্ড কৰাৰ লগে লগে তিনিটামান অপশ্যন আপোনাৰ ইয়াত দেখুওৱা হৈছে, ৰুপে গ্ল'বেল, ভিছা গ্ল'বেল, মাষ্টাৰ গ্ল'বেল। আমি ইয়াত ৰুপে গ্ল'বেলটো চিলেক্ট কৰিম। ৰুপে গ্ল'বেলটো চিলেক্ট কৰাৰ লগে লগে তলত আপোনাৰ নামটো আহিব, কাৰ্ডৰ ওপৰত কেনেকৈ নামটো লিখিব লাগে, আপোনাৰ যিটো নাম আচলতে একাউণ্টত আছে সেইটোৱে ইয়াত আহিব। যদি আপুনি চেঞ্জ কৰিব লাগে এই পেঞ্চিলৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰি আপুনি চেঞ্জ কৰিব পাৰে, বেলেগ নামো দিব পাৰে। এতিয়া আই এগ্ৰি দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ বক্সটোৰ ওপৰত ক্লিক কৰি নেক্সট বাটনৰ ওপৰত ক্লিক কৰি দিয়ক। নেক্সট বাটনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে এটা OTP আমাৰ SBIৰ লগত যিটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে তাতে গুচি যাব, সেইটো ইয়াত ভৰাই ছাবমিট কৰি দিয়ক। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনাৰ ভাৰ্চুৱেল কাৰ্ডখন এনেকৈ দেখা পাব, ভাৰ্চুৱেল কাৰ্ডৰ নম্বৰটো দেখা পাব। ভাৰ্চুৱেল কাৰ্ড ইছ্যুড ছাকচেছফুলি, ইছ্যু হৈ গৈছে। এতিয়া আপোনাৰ কাৰ্ডখন এক্টিভেট কৰিব লাগে। এক্টিভেট কৰিবৰ কাৰণে এক্টিভেট কাৰ্ডৰ ওপৰত ক্লিক কৰি দিয়ক আৰু এতিয়া ছাকচেছফুল আপোনাৰ কাৰ্ডখন এক্টিভেট হৈ গৈছে। এতিয়া গো টু ৰিলেশ্যনশ্বিপৰ ওপৰত যদি ক্লিক কৰে আপুনি, এতিয়া আপোনাৰ কাৰ্ডৰ আণ্ডাৰত যেনেকৈ আমি আহিছিলোঁ মাই ডেবিট কাৰ্ডৰ ওপৰত ক্লিক কৰি কাৰ্ডৰ আণ্ডাৰত আপোনাৰ এই কাৰ্ডখন এনেকৈ দেখা পাব, য'ত নেকি আপোনাৰ নাম, কাৰ্ডখনৰ নম্বৰ, CVV এইবিলাক দেখা পোৱা যাব। আপুনি ডাইৰেক্টলি লগইন হৈও কাৰ্ডছৰ ওপৰত আহি মাই ডেবিট কাৰ্ডছৰ ওপৰত গ'লে এইবিলাক দেখা পাব। এতিয়া এই কাৰ্ডখনৰ অকণমান আপুনি লিমিটটো ট্ৰাই কৰিব লাগিব, মানে আপুনি ইউজেজটো চেঞ্জ কৰিব লাগিব, কাৰণ এইটো বন্ধ হৈ থাকে। গতিকে মেনেজ ইউজেজ এণ্ড লিমিটছৰ ওপৰত ক্লিক কৰি দিয়ক। তাৰ ওপৰত ক্লিক কৰাৰ পাছত এই পেজটো আহি যাব। ইয়াত আপুনি দেখা পাব ই-কমাৰ্চ ট্ৰেনজেকশ্যন, মানে আমি অনলাইন যিটো ব্যৱহাৰ কৰোঁ, কাৰ্ডখন ব্যৱহাৰ কৰোঁ, সেইটোৱে বন্ধ হৈ আছে ইয়াত। গতিকে সেইটো অন কৰি দিব লাগিব। সেইটো অন কৰাৰ পাছত ইয়াত আপুনি দেখা পাব 50,000 টকা লিমিট আছে, সেইটোকে থাকিব দিওঁ। এতিয়া ছেভ চেঞ্জেছৰ ওপৰত ক্লিক কৰি দিলে আপোনাৰ কাৰ্ডখন ব্যৱহাৰযোগ্য হৈ যাব। বন্ধুসকল, এনেকৈয়ে আপুনি যদি ভাৰ্চুৱেল ATM কাৰ্ড এখন ইছ্যু কৰিব বিচাৰিছে SBIৰ পৰা, সহজতে SBIটো ব্যৱহাৰ কৰি কৰিব পাৰে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। কেনেকৈ আপুনি SBIৰ পৰা এখন ভাৰ্চুৱেল ATM কাৰ্ড জেনেৰেট কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিছে। যদি এই ভিডিঅ'টো পচন্দ হৈছে, ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়াহ'লে বন্ধুসকল, নমস্কাৰ।